স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅ'লৈ। আজি ভিডিঅ' কৰাই হোৱা নাই, ৰাতিপুৱাৰ পৰা ইমানেই কামত ব্যস্ত মানে মনোজ ভাইৰ লগত বজাৰো গ'লো। এতিয়া আহি পাই মেলি এয়া মায়ে চাকি বাতি কিনি আনিছিলোঁ, মায়ে চাকি বাতি ধুই আছে। এয়া তাৰ পাছত আৰু মানে অলপ নতুন চাকি বাতি পানী তিয়াই থ'লে ভাল, পানী খাব দিলে মানে। তাৰপাছত এয়া মাক মাতিলোঁ, আজি দেৱালীৰ দিনাখনো মাক মাতিব লগা মানে হৈছে, মানে আহিবই লাগিব আৰু মায়ে নহ'লে মানে আমাৰ একোৱে নহয়। এই আইতাজনী যেতিয়া আহিলে মোক মানে সেই হাৰ্ডিডালত ডিঙিৰ হাৰ্ডিডালে দেখি পায় আৰু শকত দেখিয়ে নাপায়। এয়া হ'ল আমাৰ আইতা, চিনাকি কৰি দিছো। আৰু এইফালে আমাৰ কস্তুৰী, মই কস্তুৰীৰ কাৰণে এয়া আনি দিলো চিলচিলি। আমাৰ কস্তুৰীনো চিলচিলি পাৰি কি ফুটাবনো ন কস্তুৰী। আৰু এইফালে মানে কি হ'ল, মনোজ ভাই যেতিয়া হ'লেও ঘৰদৰে হয় আৰু যোৱা বাৰো গধূলি হৈ গৈছে, এবাৰ সেইকাৰণে সোনকালে কৰো বুলি সোনকালে ওলাইছে, কিন্তু তথাপিও দেৰিয়ে হৈছে আৰু দেৰি হৈ যায়। মোৰ ভাইকত কিয় জানে এনেকুৱা যিকোনো কাম সোনকালে কৰিম বুলি ভাবো, গৈ থৈ পিছত গৈ দেৰিয়ে হৈ যায়। সেইকাৰণে এতিয়া সোনকালে যাব লাগে, সোনকালে আৰু মই ঘৰৰ কাম কৰো। নোখোলা হৈ গ'ল এখন। যা নহ'লে দেই, সোনকালে আহিবি দেই। এই এইফালে মনোজ ভাই কলগছ আনিব গ'ল, মোৰ নিজৰ কামত লাগি যাওঁ আৰু এতিয়া কৰোগে। আৰু বজাৰৰ পৰা আহিয়ে মই কস্তুৰী গা ধুৱাই ললো। সেয়া কস্তুৰী গা চা ধুই ৰেডি হ'ল, এতিয়া কাপোৰ চাপোৰ পিন্ধাই দিওঁ। আৰু আমি আজি দেৱালী মানিব লাগিব ন কস্তুৰী, আমি আজি দেৱালী মানিম। মই গা ধুলো, কৈ দেচোন কস্তুৰী, মই গা ধুলো। আৰু এতিয়া আমাৰ মায়ে যাব ওলাইছে আৰু কস্তুৰী নাহে, মানে গম পাই নে কি নে মাতিছো, নাহে কস্তুৰী কি আইতাৰ লগত যাবি? আইতাৰ লগত যায়, নিদিও যাবলে। কস্তুৰী একো নহয়, না দিনটো থাকি আমাৰ হেঁপাহ নপলালে, আইতাৰ লগত হেঁপাহ নপলালে। আমাৰ কস্তুৰী মাম খাব ন। আৰু এতিয়া মানে কি হ'ল, আজি পোহৰতে কস্তুৰীক খুৱাই লৈছো, কাৰণ গধূলি হুৰমুৰ হ'ব পাৰে, চাকি বাতি জ্বলাব লাগিব আৰু চব মনোজ ভাই পাৰ্টনাৰ আহিব যিহেতু, সেইকাৰণে কস্তুৰী আগত খুৱাই লওঁ, যাতে মানে আৰু কস্তুৰী আজৰি হৈ থাকে। আৰু এয়াই আৰু কস্তুৰী আগতে খুৱাই লওঁ। এয়া আমাৰ কলগছ পুতি ৰেডি হৈ গ'ল, মনোজ ভাই পুতিলে। তাৰপিছত এয়া লাইট মেন আহি গ'ল। কিয় লাইট কেতিয়া লগোৱা হ'ব? লাইট লগাম আৰু এতিয়া এটা লাইট মানে অলপ জ্বলা নাই, সেইটো চেঞ্জ কৰি আনিব লাগিব, তাৰপিছত লগাই দিম। কস্তুৰীৰ বাপেকে পুৰা বহি আছে, আন্ধাৰ দেখিছে, বহুত আন্ধাৰ দেখিছে। এইটো চাকি বাতি লাইট আমাৰ কস্তুৰী জিলজিলে জ্বলাব দেই। এইফালে আমাৰ কস্তুৰী একদম পুৰা টাৱেকৰ লগত আছে, আজি ফাৰ্ষ্ট টাইম গৈছে আমাৰ কস্তুৰীয়ে, আৰু কি ধুনীয়াকে আছে। আমাৰ এবাৰ মনোজ ভাই পুৰা বম ফুটাব লৈছে, আমাৰ কস্তুৰীয়ে এতিয়া চাব ন। লাইট মাৰিলেও কোনোবা ফোন কৰি দিব পাৰে, বহুত টকাৰ বস্তু আনিছো। ইম্পৰ্টেণ্ট ভিডিঅ' এটা কৰিলে কোনোবা ফোন কৰি দিয়ে মানে। এতিয়া বমটো ফুটাব, বম নহয় কলগছটো ফুটাব এতিয়া মনোজ ভাই। মনোজ ভাই কেনেকে ভিডিঅ' কৰে চাই লওক, মানে এই শ্বটটো চাই লওক। যাওচোন যাও, জ্বলাই চাও এটা। ঘপকে লগাই দিম এনেকে ন। চাওক মনোজ ভাই পুৰা ভিডিঅ'ত আপোনালোকে দেখি পাব বাৰু, কিন্তু তাৰ ইয়াৰ এক্টিং খিনি মই দেখাই দিছো মোৰ ভিডিঅ'ত। বিয়ানা চিন। হেপী দিৱালী। চলা 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 পটাব চলা। চল জলদি চল, জলদি চল, জলদি যা না রে, জলদি যা। কি হব মনোজ ভাই, বম নজ্বলা একদম মানে আমাক ঠগন দিলে ন। কি হব? আরে এইফালে আবার আহি গল সানিয়া। এই ইমান দেৰি যে কিয়? আৰু আসলতে পুৰা ষ্টাইলত আহিছে আমাৰ সানিয়া, চাওক পুৰা য়েল্লো য়েল্লো পিন্ধি আহিছে।
আৰু এইফালে আমাৰ সানিয়াৰ ডাঙৰ ছোৱালী বাৰ্বি আপোনালোকক ফাৰ্ষ্ট দেখাই দিছো মোৰ কেমেৰাত আগত দেখাইছে নেকি বাৰু আজি ফাৰ্ষ্ট তাৰ পাছত এইফালে লুকাই আছে যেন পাইছে দেই চেহেৰা কোলা পৰিছে সানিয়াৰ হাজবেণ্ড এইয়া হাজবেণ্ড সানিয়াৰ হাজবেণ্ড হয় আৰু এইফালে আমাৰ চাকি বাতি জ্বলোৱা হৈ গ'ল আৰু সানিয়াক বোলে ফটো মাৰি দিব লাগে এইফালে ভিডিঅ'ই কৰি দিলো আৰু অকমান আৰু এইফালে ভাইটি এজন আহিছে আপোনালোকে চিনি পাই চাগে ভিডিঅ'ত ওলাই থাকে আমাৰ এইফালে আহি গ'ল আমাৰ কিটিছ ভাই আৰু এইফালে আমাৰ মালটো নেকি আৰু আমাৰ কিটিছে কি আনিছে বৰ ধুনীয়া ধুনীয়া বম আনিছেচোন আজি তামাম ফুটাম দেই আৰু জমক আমাৰ কিটিছ ভাই যহতে দামী দামী বম ফুটা আৰু ন আৰু এটো 800 টকা ইয়ে 800 টকা 50 পাত আপোনালোকে ডাউনলোড কৰক লিংক আছে ডেসক্ৰিপচনত এইফালে চাহ বনাই আছো তাৰ পিছত এইফালে সানিয়াই গৰম গৰম চিঙৰা আনিছে চিঙৰা লগত চাহ খাও আৰু এইফালে সানিয়াই কি আৰু সানিয়া এইফালে এইবিলাক কাম কৰি আছে পিয়াজ চিয়াজ গুচোৱা সানিয়াৰ দায়িত্ব আজি কাৰণ আজি সানিয়াই আমাক মাংস বনাই খুৱাব এইফালে আমাৰ চুকুৱে পুৰা গাড়ী চলাই আছে চুকু ভাল লাগিছে গাড়ী ভাল লাগিছে হাঁহিতে গম পোৱা গৈছে এইয়া বাইক ভনীক দুদিনে পুৰা গৰম গৰম চিঙৰাৰ লগত গৰম গৰম চাহ লৈ আহিছে মানুহজনীয়ে কাক দিব বা আমাকে দিব হেতলো বিয়া আজি আমাক কস্তুৰীয়ে বহুত মানে টাইমলৈকে হোৱা নাই আৰু টোপনি ধৰিছে গম পাইছো বাৰু এয়া চেহেৰা চালে গম পাই টোপনি ধৰি আছে বুলি তাৰপিছত আজি আমি পুৰি খাম বুলি ভাবিছিলো ভাবিলো ইমান জেমেলা পুৰি বনোৱা মেলোৱা সেইকাৰণে পুৰি নবনা আৰু ভাবিলো আমি এতিয়া খাম নেকি বুলি সেয়া দুটা কুকাৰত ভাত পাতি দিলো এয়া হৈ আছে এয়া ভাত পাতি দিলো দুটা কুকাৰত তাৰ পাছত ইয়াত সানিয়াই বনাব মাংস এয়া ৰেডি কৰি আছে আৰু এইফালে সানিয়াই বনাই আছে পুৰা মাংস বনাব লৈছে ৰেডি হৈ গ'ল এয়া চাওক কি হয়তো মাছ এয়া মাছ মাছ চাওক আৰু এইফালে চাওক ফূৰ্তি কিমান ফুটে এইফালে বৰ্মনৰ ভিডিঅ' হেল্ল' কিমান ফূৰ্তি এইফালে সানিয়া আনি দিলে বৰ্মনক চিঙৰা এয়া সানিয়া থৈ দিছিলে বৰ্মনৰ কাৰণে যিহেতু আমি চবে খালো সেইকাৰণে বৰ্মনে লাষ্টত অহাৰ কাৰণে এইটো বাতিত দিলে সানিয়া ইমান মৰম দেৱৰ হয় দে সানিয়াৰ দেৱৰ হয় মনোজ ভাই ইটো বম ফুটাব এতিয়া ফুটাবলৈ পুৰা ৰেডি হৈ আছে সানিয়াই বনাইছে ভিডিঅ' আৰু এইফালে একদম পুৰা বম ফুটাবলৈ ৰেডি পুৰা বহুত ভাল কৰিছ ফুটি কৰিছ বহুত ভাল লাগিছে কিন্তু এইবিলাক যে লেটা হৈছে কাইলে কিন্তু যদি সভা কৰিব নাও নহয় আইব লাগিব কাইলে দেই সভা কৰিব লয় আহিম আজি লৈ থৈ সভা কৰি দি ৱাও এইফালে এতিয়া গুচিয়ে যাওঁ আৰু আমি ইয়াৰ পৰা এইফালে চাওক কেমেৰা 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 মই গুচি আহিলো এই ওপৰলৈ চাবি দেই কস্তুৰী
বম কেনেকে ফুটিছিলে বম কেনে ফুটিছে ইমান ধুনীয়া ধুনীয়া কালাৰৰ চব্জি সানিয়া ইমান ধুনীয়া ধুনীয়া চব্জি বনাব জানানে জানো আৰু এইফালে বনাই আছে কি এইটো ৰঙালাও আলু আৰু মটৰ এই ঢাকনি আছিলে নহয় এইখন লগাই দিলি যে মই বিচাৰিবলৈ আৰু এইফালে চেষ্টা কৰিলো আৰু এইফালে নিৰামিষ চব্জি অলপ বনাই আছে মানে মটৰ আলু কিবা কিবি বনাই আছে মানে মাংস নাখায় আৰু সেইজন হৈছে এইজন বিশালে মাছ মাংস নাখায় নিৰামিষ খায় সেইকাৰণে তাৰ কাৰণে বনোৱা হৈছে এয়া মটৰ আলু ভাজি আৰু এইফালে ইমান দেৰিকে আহিছে কেলে মানে ষ্টাইল কৰি আছিলে চাগে পুৰা ফেশ্বন দাড়ি চিংগল আছে কোনোবাই যদি লাইন লাগিব পাৰে আৰু মানে পোষ্ট খালী আছে এইফালে আমাৰ কস্তুৰী শুই আছে পুৰা লাং খাই মেলি চাওকচোন আৰু এইফালে পুৰা হাঁহি হাঁহি দাঁত চেলাই চেলাই ভাত খাই আছে এয়া সেনাপতি ইচ ইয়াৰ চাপোজ ফটো মাৰা ইচ 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 মই ভিডিঅ'হে কৰিছো আৰু এতিয়া সময় 11টা মান বাজিলে আৰু এতিয়া সবে যাবগৈ লাগিছে বৰমনে থাকো গৈছে আমি খেদাই দিছো আৰু যাব আৰু বম ফুটা কৈ আছে সেইকাৰণে এতিয়া বম নাইকিয়া হৈ গ'ল সেইকাৰণে যাব লাগিব সমাপ্ত কৰিছো আৰু এইফালে এই চাওক ইছমাইল চাওক হেপী দেৱালী আৰু মুখন মেলে তাৰপিছত আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰো আজিলৈ ভাল লাগিছে বহুত ভাল লাগিলে আজি খোৱা বোৱা হ'ল বম ফুটা হ'ল চবৰ লগত আৰু ভাল লাগিলে এইডোখৰ নকওঁগে আৰু নকওঁ আৰু আজিলৈ সাবস্ক্ৰাইব কৰি দিব এই আমাৰ বাইদেউ বৌ বুলি কয় বাইদেউ নহয় বৌ আৰু বন্ধু আকৌ দেই আমি যাম নহয় এই আটাইনি হয় হা আটাইনি হ'ব মোৰ ভিডিঅ'টো সমাপ্ত কৰিব দিয়ে আৰু মোৰ ভিডিঅ'টো সমাপ্ত কৰিবই নিদিয়ে আমাক বাটাৰে সেয়া আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছো আজিলৈ টাটা বাই বাই গুড নাইট বাই বাই সাবস্ক্ৰাইব কৰি দিব বেয়া নাপায় যদি